Hello guys, welcome to my YouTube channel. So let's get started. As I promised, I'm 18 hot MCQ team. 18 hot MCQ is 3 number 2 series. আৰম্ভ কৰিবলৈ ওলাইছো এগত মই 60টা কোৱেশ্চন দিছো অসম ৰিলেটেড আৰু আজি 1 নম্বৰ পৰা 30টা হ'ব অৰ্থাৎ 90 নম্বৰক লৈ কোৱেশ্চন হ'ব আৰু এই কোৱেশ্চন মই আপোনালোকৰ আগন্তুক টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা পুলিচৰ এসআই হওক বা এডিআৰই হওক সকলো এক্সামত কামত আহিব বুলি মই আশা কৰিলো ওকে সো আহক ভিডিওটো আমি আৰম্ভ কৰো সো আজি আমাৰ ফাৰ্স্ট কোৱেশ্চন হৈছে which Kamrup king made friendship with Harshavardhana এতে এইচ হ'ব লাগিছিল যে অসমৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ফ্ৰেণ্ডশিপ এস্টাবলিশ কৰিছিল তো অপচন হৈছে ভাস্কৰ বৰ্মন অপচন বি মহিৰংগা দানৱ অপচন সি পৃথু আৰু অপচন বি ডি হৈছে ধৰ্মনাৰায়ণ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ আমাৰ অপচন নম্বৰ এ ওকে অপচন নম্বৰ এ ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন who was the last ruler of the Burman dynasty of Kamrupa kingdom এটো DOM হ'ব লাগিছিল সৰি ইয়াত যেটো মিস্টেক লৈ গৈছে A. Pushya Burman B. Mahendra Burman C. Supratisthita Burman আৰু option B. Bhaskar Burman ইয়াৰ আছে last ruler of the Burman dynasty তো কোন হ'ব যেটো আমাৰ Bhaskar Burman কাৰণ Bhaskar Burman বিআই বটন আছে next question in which century Pala dynasty was came into existence যে কিমান শতিকাত Pala dynasty আমাৰ existenceত আহিছিল তো এটো option number C 8th century okay next question who was the founder of the Shutia kingdom at Swarnagiri je Swarnagiri Shutia kingdom or founder kon asil okay option number A Sukafa C Silarai B C Birpal aru D Biswa Singha to amar hobo option number C Birpal next question who was the earliest king of Pragjotishpur je Pragjotishpur prothom raja kon asil option number A Sandhya B Sindhurai C Prithu aru option number D Mohiranga Danava to আমি সবে জানো যে Mohiranga Danava আছিল এসামৰ ফার্স্ট known king next 6 number question who was the first king of Koch dynasty যে Koch dynasty প্ৰথম ৰজা কোন আছিল option number A Silarai option number B Naranarayan option number C Biswasingha আৰু option number D none of the above বা none of this তো ইয়াৰ উত্তৰ হৈছে option number C Biswasingha the founder আছিল who introduced a silver coin named Narayani during his rule je Narayani namor mudra to kone procholan korisil option number A Silarai option number B Naranarayan option number C Biswasingha or option number D none of the above to yar শুদ্ধ উত্তৰ হ'ব Narayana আৰু আপোনালোকে মোক কমেন্ট কৰি ক'ব কে Narayani mudra to কেনেকুৱা আছে মানে shape to কেনেকুৱা আছে next 8 number question which district was separated from Assam and given to Pakistan in 1947 যে কোনখন ডিস্ট্ৰিক্টক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল 1947 চনত ওকে অপচন নম্বৰ এ ঢাকা বি সিলেট সি বেঙ্গল আৰু বি খুলনা ওকে তো এটো হ'ব অপচন নম্বৰ বি সিলেটখনক মানে পাকিস্তানত দিয়া হৈছিল বৰ্তমান বাংলাদেশত আছে who is the only হ'ব লাগিছিল Assamese president of Indian National Congress যে কোনজন একমাত্ৰ অসমৰ পৰা Indian National Congressৰ প্ৰেসিডেন্ট আছিল অপচন নম্বৰ এ মনিৰাম দেৱান বি তৰুণ ৰাম ফুকন সি দেৱকান্ত বৰুৱা আৰু অপচন নম্বৰ বি এফ আলী আহমেদ তো এটো হ'ব অপচন নম্বৰ বি তৰুণ ৰাম ফুকন 10 নম্বৰ Burman dynasty in Assam began with Burman dynasty অসমত আৰম্ভ হৈছিল এ অপচন নম্বৰ এ ভাস্কৰ বৰ্মন বি পুষ্য বৰ্মন সি কৌশিক বৰ্মন আৰু অপচন নম্বৰ ডি দেৱা বৰ্মন তো সবে জানো যে অপচন নম্বৰ বি টো উত্তৰ হৈ যাব অপচন নম্বৰ বি মানে পুষ্য বৰ্মন ওকে নেক্সট কোৱেশ্চন provincial self autonomy was introduced to Assam from যে অসমক কেতিয়াৰ পৰা self autonomy দিয়া হৈছিল এটো হ'ব অপচন নম্বৰ সি 1935 Government of India Actor পিছৰ পৰা ওকে the capital of Burman dynasty of Kamrup kingdom was যে Burman dynasty capital কোনটো আছিল অপচন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ বি গড়গাঁও অপচন নম্বৰ সি চৰাইদেউ আৰু অপচন নম্বৰ ডি ৰংপুৰ তো ইয়াত সি হ'ব লাগিছিল আমাৰ টাইপিং কৰাটো ভুল হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ওকে নেক্সট কোৱেশ্চন which place in Assam is the traditional burial site of the Ahom king অসমৰ কোনটো জাগাত আহোমৰ
ৰজাসকলক অৰ্থাৎ এই কৰা হৈছিল বৰিড কৰা হৈছিল বা মৰাৰ পিছত থোৱা হৈছিল অপচন নম্বৰ এ চৰাইদেউ বি কামৰূপ সি বিজনী অপচন নম্বৰ ডি ৰংপুৰ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ চৰাইদেউ ওকে নেক্সট কোৱেশ্চন দা 350 miles long old গোহাই কমল আলি কানেক্টস কোচবিহাৰ উইথ যে 350 মাইল দীঘলীয়া গোহাই কমল আলিয়ে কোচবিহাৰক কিহৰ লগত কানেক্ট কৰে বা কিহৰ লগত সংযোগ কৰে অপচন নম্বৰ এ গোৱালপাৰা অপচন নম্বৰ বি নাৰায়ণপুৰ অপচন নম্বৰ সি শিৱসাগৰ আৰু অপচন নম্বৰ ডি নন অফ দা এবাভ তো এটো হ'ব অপচন নম্বৰ বি নাৰায়ণপুৰ ওকে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ চুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ যে কিমান চনত চুকাফাই আহোম কিংডম চৰাইদেউত এষ্টাব্লিছ কৰিছিল অপচন নম্বৰ সি টো শুদ্ধ হৈ যাব 1253 এইটো আমি সকলোৱে জানো 16 number in which year was the treaty of Khiladhari Ghat signed যে কিমান চনত treaty of Khiladhari Ghat signed হৈছিল ওকে অপচন নম্বৰ এ 1671 অপচন নম্বৰ বি 1689 অপচন নম্বৰ সি 1663 আৰু অপচন নম্বৰ ডি 1633 তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ অপচন নম্বৰ সি 1663 নেক্সট কোৱেশ্চন which of the following is the great work of Shankardev যে তলৰ নিম্নলিখিত কোনটো শংকৰদেৱৰ সবতকে ইম্পৰ্টেন্ট কাম আছিল বা ওয়ার্ক আছিল মানে লিটারারি ওয়ার্ক ওকে অপশন নাম্বার এ নাম ঘোষা অপশন নাম্বার বি গুণমালা অপশন নাম্বার সি কীর্তন ঘোষা আর অপশন নাম্বার ডি রামায়ণ ওকে সো উত্তর হইব কীর্তন ঘোষা অপশন নাম্বার সি 18 নাম্বার which of the following marks the beginning of the medieval era of Assam যে অসমৰ মিডিয়েভেল সময়টো কিহৰ পৰা আৰম্ভ হৈছিল এস্টাব্লিশমেন্ট অফ কামৰূপ কিংডমৰ এস্টাব্লিশমেন্টৰ পৰা এস্টাব্লিশমেন্ট অফ কমতা কিংডমৰ এস্টাব্লিশমেন্টৰ পৰা চুকাফা ইনভেডিং আসাম যে চুকাফাই অসমৰ আহাৰ পৰা আৰু নন অফ দা এবাভ তো ইয়াৰ অপচন নম্বৰ সি টো হৈ যাব চুকাফা ইনভেডিং আসাম নেক্সট 19 নম্বৰ who was the last ruler of Khen dynasty যে Khen dynasty শেষৰজন ৰজা কোন আছিল অপচন নম্বৰ এ পৃথু বি সান্ধ্যা সি নীলাম্বৰ আৰু নন অফ দা এবাভ তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি নীলাম্বৰ ওকে নেক্সট কোৱেশ্চন who defeated the Khen ruler Nilambar in 1498 যে কোনে 1498 ত নীলাম্বৰক যুদ্ধত হৰুৱাইছিল অপচন নম্বৰ এ আলাউদ্দিন হুছেইন শাহ বি মিৰ্জুমুলা অপচন নম্বৰ সি প্ৰমত্ত সিংহা আৰু নন অফ দা এবাভ তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ আলাউদ্দিন হুছেইন শাহ ওকে 21 number question which of the following Ahom king signed the treaty of Majuli with Koch king Naranarayan je Koch king Naranarayaner logot kone Majuli treaty sign koresil option number A Pramotto Singha option number B Rudra Singha option number C Sukafa aru option number B Sukhampa to yar uddo uttor is option number D Sukhampa 22 number apnaloga ina Sukhampar amar Hindu name to ki asil comment kore janabo ha 22 number Srimanta Shankardev was able to establish ek saran harinam dharma during which king je Shankardeve kunjon rojar homoyot ek haran harinam dharma মানে প্রচার কৰিবলৈ বা স্থাপন কৰিবলৈ সক্ষম হৈছিল অপচন নম্বৰ এ ৰুদ্ৰ সিংহা অপচন নম্বৰ বি নৰনাৰায়ণ অপচন নম্বৰ সি ৰঘুদেৱ নাৰায়ণ আৰু অপচন নম্বৰ ডি ভাস্কৰ বৰ্মন তো উত্তৰ দিব নৰনাৰায়ণ অপচন নম্বৰ বি নেক্সট কোৱেশ্চন which of the following Sufi saint verse of teaching written in Punjabi and also quoted in Adi Granth যে কোনজন সুফি সেন্টৰ কবিতা বিলাক বা ভাৰ্স বিলাক পাঞ্জাবীলৈ ট্ৰান্সলেট কৰা হৈছিল আৰু আদি গ্ৰন্থৰ কোটেড আছিল ওকে অপচন নম্বৰ এ খাজা বি মইনুদ্দিন অপচন নম্বৰ সি সৃষ্টি আৰু অপচন নম্বৰ ডি বাবা ফৰিদ নিজাম উদ্দিন আউলিয়া তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব মইনুদ্দিন এখেতৰ একচুয়ালি নামটো বেলেগ আছিল চাগে অপচন নম্বৰ কোৱেশ্চন নম্বৰ 24 Sheikh Nasiruddin Muhammad popularly known as Nasiruddin Chirag I Dili belongs to which Sufi order যে পপুলার সুফি সেইন্ট নাসিরুদ্দিন মোহাম্মদে কোনটো সুফি অৰ্ডাৰৰ পৰা আহিছিল ওকে অপচন নম্বৰ এ সৃষ্টি অপচন নম্বৰ বি সুহাৰৱাৰ্ডি আৰু অপচন নম্বৰ ডি ফিৰদৌসী আৰু অপচন নম্বৰ ডি কোৱাদিৰি তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব সৃষ্টি ওকে সৃষ্টি in which year the Assam region separated from the Bengal presidency as northeast frontier যে অসমক কিমান চনত বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰি নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ নাম দিয়া হৈছিল অপচন নম্বৰ এ 1950 অপচন নম্বৰ বি 1874 অপচন নম্বৰ সি 1987 আৰু অপচন নম্বৰ ডি
1890 তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি 1874 ইয়াত আমাৰ বি টু শুদ্ধ হৈ যাব ওকে বি টু নেক্সট কোৱেশ্চন who was the Kasari king assumed the title of Pratap Naran after defeating the Ahoms যে আহোমৰ কোনজন আহোমক হেৰুৱাৰ পিছত কোনজনে প্ৰতাপ নাৰায়ণ টাইটেলটো লৈছিল আপোনালোকে কমেন্ট কৰিব আহোমৰ ৰজাজন কোন আছিল ওকে তো এটো শুদ্ধ উত্তৰ হৈ যাব নিৰ্ভয়া নাৰায়ণ ওকে নেক্সট 27 নম্বৰ কোৱেশ্চন which of the following land settlement system was followed during British period in Assam যে ব্ৰিটিছে অসমত শাসন কৰি থকা সময়ত কেনে ধৰণৰ land settlement সিস্টেমটো ব্যৱহাৰ কৰিছিল অপচন নম্বৰ এ ৰেৱাটৱাৰী অপচন নম্বৰ বি জাবিটি অপচন নম্বৰ সি মহালবাৰী আৰু অপচন নম্বৰ ডি none of the above তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ ৰেৱাটৱাৰী সিস্টেম নেক্সট কোৱেশ্চন 28 নম্বৰ who was the first Assamese person to receive the title of sir from the British যে কোনজন প্ৰথম অসমীয়া মানুহ আছিল যে ব্ৰিটিছৰ পৰা sir উপাধি পাবলৈ সক্ষম হৈছিল অপচন নম্বৰ এ মনিৰাম দেৱান বি সাইয়াদ সাদুল্লাহ অপচন নম্বৰ সি আকবৰ হেদাৰি আৰু none of the above তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি সাইয়াদ সাদুল্লাহ নেক্সট কোৱেশ্চন 29 নম্বৰ the battle of Mehergarh was fought between যে মেহৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ বাৰ্মিজ এণ্ড দা ইষ্ট ইণ্ডিয়া কোম্পানী মুঘল এণ্ড দা কোচ এণ্ড none of the above তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ নেক্সট কোৱেশ্চন which of the following is the largest circulated Assamese magazine যে তলৰ কোনখন অসমীয়া বেছিকৈ প্ৰচাৰিত মেগাজিন আছিল অপচন নম্বৰ এ বিস্ময় অপচন নম্বৰ সি সৎসাৰী আৰু অপচন নম্বৰ সি প্ৰান্তিক আৰু অপচন নম্বৰ ডি ৰামধেনু তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ বিস্ময় so guys thank you and do subscribe my channel as I promise I will give you 300 important MCQ okay